আমাৰ এই শাখাৰ চাংগুৰি ৰাজহ খণ্ডৰ চক্ৰ বিষয়া ডক্টৰ বৈপংকী বৰা ডাঙৰীয়া প্ৰতিগৰাকী সন্মানীয় সদস্যবৃন্দ আৰু মোৰ ভাই ভনীসকল, অভিভাৱকসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এই অনুষ্ঠানটিৰ লগত জড়িত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিগণ, জয় জয়তে নগাঁও গোটেই সমাজখনৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধেয় ৰাইজ, এই অঞ্চলৰ যিসকল ৰাইজ আছে মই প্ৰকৃততে ভাগ্যৱান বা ভাগ্যৱতী বুলি ভাবোঁ। কাৰণটো হ'ল কি, আমাৰ জিলাখনতে নহয় অসমৰ বহু এনে জেগা আছে যিহেতুকে আমি অসমৰ বহু জেগাত চাকৰি কৰিছোঁ। তাত কি হয়, গ্ৰীষ্মকালীন এই বন্ধবিলাকত বহুতো ক্ষেত্ৰত তেনে দায়িত্ববোধ নথকা বহুতো সমাজ আছে য'ত আমাৰ ল'ৰা ছোৱালীসকল, বিদ্যাৰ্থীসকলে গোটেই বন্ধকালটো তেনেধৰণেই কটাই দিয়ে আৰু এনেধৰণৰ সমাজমুখী তথা গঠনমূলক যিবোৰ পদক্ষেপ সেইবোৰ লোৱাৰ ব্যক্তিসকলৰ অভাৱৰ বাবে। তাৰ বাবে জয় জয়তে যিসকল ব্যক্তিৰ তত্বাৱধানত আজি এই অনুষ্ঠানভাগ গঢ়ি উঠিছে, বা অকল আজিৰ দিনটো বুলিয়েই নহয়, মই শুনিবলৈ পাইছোঁ যে এই অঞ্চলতেই নহয়, মইনা পাৰিজাতৰ যি বিশেষ অৱদান, সেই অৱদান সকলোৱে স্বীকৃতি দিছে। আজি আমি এই তেওঁলোকৰ যি পদক্ষেপ, সেই পদক্ষেপ সকলোৰে হৈ পুনৰবাৰ মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। এনেধৰণৰ গ্ৰীষ্মকালীন যিবোৰ আমাৰ কৰ্মশালা হয়, সেই কৰ্মশালাত মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে সদায় যিখিনি কথা আপোনালোকক গান, বাজনা, নাচ, নাটক ইত্যাদি ইত্যাদি শিকাইছে, তাৰ লগতে কিন্তু এটা খুব গুৰুত্বপূৰ্ণ আৰু এটা কথা আছে। যিসকল নমস্য ব্যক্তি তেওঁলোকৰ পৰিকল্পনাৰ জৰিয়তে আজি আপোনালোকৰ লগত জড়িত হৈ আছে, সেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰাও কিন্তু বহুখিনি কথা গ্ৰহণ নকৰিলেও আমি অকল নিজৰ কথাই ভাবি থাকিম। তাৰ বাবে ভালকৈ পঢ়া শুনা কৰিবা, নতুন নতুন কথা শিকিবা, আৰু ইংৰাজীত এষাৰ কথা আছে, নলেজ ইজ পাৱাৰ। সৰু অকণমানি ক্লাছ 2 গণিতখনৰ পৰা আৰম্ভ কৰি কাইলৈ যদি কিবা এটা পঢ়া কৰাত ভাল কিতাপ পঢ়াটো এটা তোমালোকে নিজৰ অভ্যাস কৰি ল'বা। কিতাপ এখন এনেকুৱা বস্তু, আমি লাহে লাহে কিতাপ, আজিকালি কিণ্ডল আহি গৈছে, পৰাপক্ষত আমি সদায় যি পাৰোঁ, আজিকালি কিতাপখনো মোবাইলত আমি পঢ়োঁ, বেয়া কথা নহয় কিণ্ডলত এখন কিতাপ পঢ়াটো, কিন্তু নতুন কিতাপ এখন খুলি সেই পাঠখিনিৰ যোনটো সুবাস, সেইখিনি সুবাস লৈ সেই হৃদয়ঙ্গম কৰা সেই কিতাপখন, সেই অথৰজনে, সেই লেখকজনে কি কিখিনি কথা ক'ব বিচাৰিছে, সেই সপোনৰ পুৰণা জুনিয়ৰ বেচিক স্কুলৰ We shall overcome. Okay? We shall overcome. We shall overcome. We shall overcome. We shall overcome. We shall overcome someday. We shall overcome someday. I
believe that we shall overcome someday. এই মাত্ৰ চাৰিটা লাইন হা এই চাৰিটা লাইন আমি যদি শিকি লওঁ তোমালোকে গোটেই পৃথিৱীত কাইলৈ যদি কোনোবা এডোখৰ জেগালৈ যোৱা হা কাইলৈ তোমালোক যাব লাগিব ক'ৰবালৈ ডাঙৰ ডাঙৰ জেগাত যোৱা এই গীতটো তুমি আফ্ৰিকাত গোৱা তুমি আমেৰিকাত গোৱা তুমি লণ্ডনত গোৱা তুমি দিল্লীত গোৱা এই গীতটো গোটেই পৃথিৱী বিখ্যাত এটা গীত আৰু এই গীতটি সকলো জেগাতে গ্ৰহণযোগ্য কাৰণ গীতটিৰ মানেটো কি উই শ্বেল অভাৰকাম আমাৰ হাজাৰ প্ৰত্যাহ্বান আমাৰ সন্মুখত থাকক বা নাথাকক কিন্তু আমি জয়যুক্ত